শাওনৰ পথাৰ খেতিৰ সৈতে জড়িত লোকসকলৰ বাবে ই এক সপোনৰ সময়। এইখিনি সময়তে খেতিয়কসকলে কষ্ট কৰি পথাৰত বীজ সিঁচে। সেউজীয়া পথাৰখন লাহে লাহে সোণালী হৈ পৰে। অসমীয়াৰ বাবে এই সময়কণ অতি চেনেহৰ। আজি এক ব্যতিক্ৰমী ৰূপত দেখা গ'ল অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ উপসভানেত্ৰী অংকিতা দত্ত। একাংশ ৰোৱনীৰ মাজত পথাৰত ভূঁই ৰুই থকা অৱস্থাত দেখা গ'ল যুৱনেত্ৰীগৰাকীক। আমগুৰি সমষ্টিৰ নামটি অঞ্চলৰ বেলিমুখীয়া চাংমাই গাঁৱত ৰোৱনীসকলৰ সৈতে ভূঁই ৰুলে যুৱনেত্ৰীগৰাকীয়ে। ৰোৱনীসকলৰ সৈতে পথাৰত ধেমালি আনন্দ ফূৰ্তিৰ মাজেৰে দেখা গ'ল যুৱনেত্ৰীগৰাকীক। অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা আমগুৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰয়াত অঞ্জন দত্তৰ কন্যা অংকিতা দত্ত 2021 বিধানসভা নিৰ্বাচনত আমগুৰি সমষ্টিৰ কংগ্ৰেছৰ সম্ভাৱ্য প্ৰাৰ্থী অংকিতা দত্ত। বিগত সময়ছোৱাত আমগুৰি সমষ্টিৰ সামাজিক কাম কাজত যথেষ্ট সক্ৰিয় হৈ কাম কৰা দেখা গৈছে। আমগুৰিত বহুকেইটা উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰি আমগুৰি সমষ্টিটোৰ ভিতৰতে জিলিকি উঠিছে অংকিতা দত্তৰ নাম। নিউজ ডেস্ক ৰিপৰ্ট NES 24/7 লাইভ।